everyone, welcome to my another study blog. আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ 7:59 পৰা পঢ়া ষ্টাৰ্ট। তাৰ পিছত মই লাহেকৈ লাঞ্চ বনাবলৈ গ'লোঁ। মানে আমিতো একেবাৰে খাওঁ। আজি বনাইছিলোঁ মই বুটৰ এই মিক্সিত গুড়া কৰি পকৰি টাইপ বনাওঁ। এইটো আমাৰ মাৰ ঘৰত এইটো একদম বেছিক আছিলে, সদায় আমি বেছিভাগ খাওঁ এই পকৰিটো বনাই। কিন্তু ইয়াত ইমান খোৱা নাযায়। এই অলপমান প্ৰসাদ আছিলে, ভাবিলোঁ সেয়া খাওঁ আজি বহুদিনৰ মূৰত ভাতৰ লগত। আৰু তাতে অলপমান মই ধনিয়া দি দিছোঁ আৰু এনেকৈ পকৰি বনাইছোঁ। এইটো ফ্ৰাইডেৰে ভিডিঅ' হয়, মই এডিট কৰা নহ'ল, সেইবাবে আজি দিছোঁ। আৰু তাৰপিছত ভাত বনাই ভাবিলোঁ কাম চাম অলপ কৰি লওঁ। গা পা মই আগতেই ধুইছোঁ, গা পা ধুইহে মই ভাত বনাওঁ। তাৰপিছত গা পা ধুই তাৰপিছত মই এয়া বিচনা পাৰি আছোঁ। কেতিয়াবা সোনকালে পাৰি দিওঁ, কেতিয়াবা দেৰি হৈ যায়। আৰু আপোনালোকক এইকেইদিন কমকৈ ভিডিঅ' দি আছোঁ কাৰণ এক্সামো আহিছে, সকলোৱে পঢ়িবলৈ থাকে। আৰু বেছিদিন নাই, আজি হ'ল ছানডে আৰু নেক্সট ছানডে আমাৰ পৰীক্ষা। সকলোৱে ভালকৈ দিব, সকলোৱে এইকেইদিন ৰিভিজন দি থাকক। যোনখিনি পঢ়িলে সেইখিনি ভালদৰে ৰিভিজন দিয়ক আৰু MCQ যিমান পাৰে সিমান প্ৰেক্টিছ কৰক। আৰু টেনশ্যন নল'ব যে পাহৰি গৈছোঁ। আপুনি যেতিয়া এক্সামত যায়, যদি আপুনি পঢ়ি থোৱা থাকে, দুবাৰ তিনিবাৰ ৰিভিজন কৰি থোৱা থাকে, তেতিয়া আপোনাৰ অপশ্যন দেখি এনেও মনত পৰি যাব। গতিকে টেনশ্যন নলয়, এইকেইদিন ভালদৰে পঢ়ি থাকক। আৰু মই এটা ডিচিশ্যন লৈছোঁ। মোৰ আপোনালোকে জানে মেথছ কৰা নাছিলোঁ, আৰু মেথছ নকৰাকৈ এক্সাম ক্লিয়াৰ কৰাটো অসম্ভৱ বুলি সেইটো কথা মই জানো। সেইবাবে 15 তাৰিখৰ যোনটো এক্সাম মই দিম বুলি ভাবিছোঁ, যেতিয়া এইকেইদিন মই ADR কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। মই মানে কিবা এটা এক্সাম দিম বুলি ভাবিলে মই সেইটো বাদ দি বেলেগ প্ৰিপাৰেশ্যন কৰিবলৈ নোৱাৰোঁ। চ' মই ভাবিছোঁ 29ৰ যোনটো এক্সাম, সেই এক্সামটো মই নিদিওঁ, কাৰণ মই জানো ADR মোৰ ক্লিয়াৰ নহয়, কাৰণ মই মেথছ একো কৰা নাই। সেইবাবে মই ভাবিছোঁ কি 29 তাৰিখৰ এক্সামটো নিদিওঁ, মই তাতকৈ টেটৰ প্ৰিপাৰেশ্যনত জোৰ দিওঁ, কাৰণ এটাও যদি চাকৰি নাপাওঁ বহুত প্ৰব্লেম হৈ যাব। হেল্ল' এভৰিৱান, আপোনালোকৰ প্ৰিপাৰেশ্যন চাগে ভালকৈ চলি আছে। এতিয়া বাজিলে ৰাতিপুৱা 12:30 আৰু মোৰ কাম অলমষ্ট কমপ্লিট হ'ল। লাঞ্চো বনাই দিলোঁ। তাৰপিছত ৰাতিপুৱা অলপমান আধা ঘণ্টামান পঢ়িছিলোঁ। তাৰপিছত এতিয়া আকৌ কাম চাম হ'ল, এতিয়া আকৌ পঢ়া ষ্টাৰ্ট দিম। আৰু মই আপোনালোকক আগৰ পৰা কৈ আছিলোঁ যে মই প্ৰথম যেতিয়া মই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া ADR আৰু টেট দুইটাই মই ভালকেই দিম বুলি ভাবিছিলোঁ। কিন্তু যিমানে টাইম গ'ল সিমানে মানে টেটৰ ডেটটো দিয়া নাই, মানে কনফিউজ হৈ মোৰ টেটৰ বাবে এবাৰ ভাবিলোঁ টেটকে প্ৰিফাৰেঞ্চ দিওঁ। দুটাত চাগে মই যদি জইন হওঁ, তেতিয়া দুটা যদি ফ'কাছ কৰোঁ, তেতিয়া এটাও নহ'ব বুলি মই মানে ভাবিলোঁ লাষ্টত টেটৰে পঢ়ি থাকোঁ। তাৰপিছত 15 ডেইজ আগত মই আপোনালোকক কৈছিলোঁ যে ADR কাৰণে পঢ়োঁ এতিয়া, কাৰণ টেট একো খবৰ নাই। কিন্তু 15 ডেইজত আপোনালোকেও জানে মেথছ কমপ্লিট কৰাটো ইমান সহজ কথা নহয়, কাৰণ বাকীবিলাকো পঢ়িব থাকে। GK, GS, ইংলিছ এইবিলাক পটককৈ কমপ্লিট হোৱা বস্তু নহয়। কাৰো কমপ্লিটটো নহয়েই, কম্পিটিটিভ এক্সামত কমপ্লিট বুলি কোনো ক'ব নোৱাৰে। গতিকে মানে এইটো এক্সাম মই একদম আশা কৰা নাই যে মই পাছ কৰিম। নিগেটিভ হোৱা নাই, কিন্তু মানে নিগেটিভ নহ'লেও মানে এটা ৰিয়েলিটিটো আমি সকলোৱে জানো যে এটা পাৰ্ট যদি এৰি দিয়ে তেতিয়াহ'লে পাছ কৰাটো অসম্ভৱ। সেইবাবে মই পাছ কৰিম বুলি আশা কৰাই নাই। হাজবেণ্ডেতো কৈছিলে এক্সামেই দিব নালাগে বুলি, কিন্তু মই এক্সাম এতিয়া এপ্লাই কৰিছোঁ যেতিয়া দিম বুলি ভাবিছোঁ। জিকেখিনি, ইংলিছখিনি এটলিষ্ট এটা মানে প্ৰেক্টিছো হৈ যাব দিয়াৰ বাবে। সেইবাবে মানে যিখিনি পাৰোঁ সেইখিনি পঢ়ি আছোঁ এইকেইটা দিন। আৰু এইকেইদিন মই ভিডিঅ' বনোৱাও নাই, আপোনালোককো অলপমান পঢ়াত ডিষ্টাৰ্ব হ'ব। এইকেইদিন চবেই পঢ়িবলৈ ভাল পায়, সেইবাবে ইমান ডিষ্টাৰ্ব দিয়া নাই। আৰু আজি ভাবিলোঁ বহুত দিনৰ মূৰত এটা বনাই দিওঁ ব্লগ।
আৰু মই এডিআৰই পঢ়িছোঁ। মোৰ এক্সাম চেণ্টাৰ পৰিছে এয়া ISBTৰ যোনখন ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি সেইখনত কৰিছোঁ মই। আৰু আপোনালোকে জনাব ক'ত ক'ত পৰিছে। এইবাৰ অলপমান ওচৰতে পৰিছোঁ। কিছুমান মানে এক্সামত মই ইমান দূৰ পৰোঁ। আগৰবাৰ চাগে মই একদম নগাঁৱৰ ওচৰত এডিআৰই আছিল চাগে, মোৰ ভালকৈ মনত নাই। একদম নগাঁৱৰ ওচৰত সেনেকুৱা পৰিছিলোঁ, 1.5 ঘণ্টা। গুৱাহাটীৰ পৰা ইমান ট্ৰাফিক জাম। তাৰপিছত এইবাৰ অলপমান ওচৰতে পৰিছোঁ, অলপমান মনটোও ভাল লাগিছে, সেইকাৰণে দিম বুলিয়ে ভাবিছোঁ। আপোনালোকেও ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক এইকেইদিন। যোনে অংক পাৰে তাৰ কাৰণেতো চিন্তাই নাই। আৰু মই এটা কথা মানে বহুত বুজি নাপাওঁ যে টেটৰ কথা বা কিবা এটা পৰীক্ষাৰ কথা ডাইৰেক্টলি এটলিষ্ট মাহটো কৈ দিলে অলপমান প্ৰিপেৰেশ্যন কৰিবলৈ ভাল হয়। আগতেতো ভাবি আছিলোঁ আমি টেট আৰু এডিআৰই একে টাইমতে হ'ব, কিন্তু টেটটো এতিয়াও খবৰে নাই। কিন্তু এতিয়াও সেইদিনাখনে মিটিঙত এইটো ভেৰিফিকেশ্যনৰ কথা ক'লে। তাতে যদি টেট ৰিকুৱাৰমেণ্টটোৰ কথাও কৈ দিলে হয়, এতিয়া কেণ্ডিডেটবিলাকে অলপমান ভাল পায়। চৰকাৰে ডাইৰেক্টলি নকয়, সেইটোৱে প্ৰব্লেম। এতিয়া আমি মানে কনফিউজ হৈ থাকোঁ। এতিয়া উপায় নাই, কেতিয়া কয়, কেতিয়া এপ্লাই হয়, কেতিয়া কি হয় নাজানো। কিন্তু এডিআৰই কাৰণেতো ইমান বেছি পঢ়া হোৱা নাই, অংকটো হোৱাই নাই। এতিয়া মানে এডিআৰই যেন তেন হাই ছেকেণ্ডেৰীটো মই দিম। এতিয়া ডিগ্ৰীটো দিওঁ নে নিদিওঁ মই চাওঁ, কাৰণ এডিআৰই মোৰ ভালকৈ মেথছটো মই ভালকৈ পটককৈ টাইমত নোৱাৰোঁ। আৰু যদি মই দিওঁ তেতিয়াও মই পাছ নকৰিম, সেইটো মই জানো। আৰু কিন্তু এইবিলাক পঢ়ি থাকোঁতে পটককৈ টেট ওলাই গ'লে মই সেইটোও দিগদাৰ হ'ব। এতিয়া 12:30 বাজিলে। এতিয়া ভাত অলমষ্ট লাঞ্চ বনোৱা হৈ গ'ল। এতিয়া মই এতিয়া অলপ পঢ়িম বুলি ভাবিছোঁ। আকৌ জিকে, ইংলিছ এইকেইটাই মই পঢ়ি আছোঁ। এতিয়া কোনোবাই কৈছিলে ৰুম দেখাবলৈ, ক'ত থাকোঁ, কেনেকুৱা ৰুম। মই দেখাম আপোনালোকক, এক্সামটো পাৰ হৈ লওক, তেতিয়া আপোনালোকেও চাই ভাল পাব পৰীক্ষাটো শেষ হ'লে। এতিয়া ভাত অলপমান দেৰিকৈ খাম, এতিয়া আকৌ পঢ়িবলৈ যাওঁ। এইটো আজি মোৰ পাৰ্চেল আহিলে, 2 দিনমান আগতে অৰ্ডাৰ দিছিলোঁ। ফ্ৰিজটো একদম বেয়া হৈ থাকে চব্জিবিলাক, আৰু যদি ফ্ৰিজৰ যোনটো হাৱা ডাইৰেক্ট চব্জিত লাগে, চব্জিবোৰ অলপ বেয়া হৈ যায়। আৰু পলিথিনো ইমান পোৱা নাযায় বিচাৰি, সেইকাৰণে মই ভাবিলোঁ এইটো দেখি আছিলোঁ বহুত দিনৰ পৰা, মিছ'ৰ পৰা অৰ্ডাৰ দিছোঁ। এইটো মানে ধুনীয়া বক্স টাইপৰ হয়, আৰু আপুনি চব্জিবিলাক ধুই তাতে ভৰাই থৈ দিব পাৰে। সেনেকৈ মই এই 2টামান অৰ্ডাৰ দিলোঁ। মাজত এখন জালৰ নিচিনা আছে, যোনখন দি মানে পানী তলত পৰি থাকিব। এয়া দেখিছে, প্লাষ্টিকৰ এটা বস্তু আছে ভিতৰত, আৰু সেইটো অলপমান ওখ, যোনটো নৰ্মেল বাস্কেটটো তাতকৈ অলপমান ওখ, যাতে পানীবিলাক পৰি যায়, সেইবিলাকৰ বাবে দিয়া হৈছে। এইকেইটা আনি আজি ৰাতি আপোনালোকক দেখুৱাম। মই ধুনীয়াকৈ ধুই মেলি তাৰপিছত চব্জি ভৰাই থৈ দিছোঁ। বস্তুটো ভালেই লাগিলে। 327 নে কি লৈছিলে। মই এমেজনতো চাইছিলোঁ, এমেজনতো প্ৰায় একেই যোনটো প্ৰাইচ। আজি বনাইছিলোঁ কেঁচা লাড়ু, পিঠাগুড়িৰ যোনটো বনাই পিঠাগুড়ি, তাৰপিছত ঘি আৰু চাউলৰ গুড়া দি যোনটো বনাই, আমাৰ তাত নামঘৰত বনাই থাকে বৃহস্পতিবাৰে। কিন্তু হাজবেণ্ডহঁতৰ ঘৰৰ সেইফালে নাৰিকল ইমান নিদিয়ে। চ' মই সেইদিনা লক্ষ্মী পূজাত বনাইছিলোঁ, আৰু হাজবেণ্ডে ইমান বেছি ভাল পালে, আজি আকৌ বনাব দিছিলে মোক। সেয়া আজি বনালোঁ চাহৰ লগত খাবলৈ, আৰু থৈও দিছিলোঁ ফ্ৰিজত। আৰু আকৌ পঢ়িব ধৰিলোঁ অলপমান। মই ইণ্ডিয়ানবিলাকৰ ইমান নোটছ বনোৱা নাছিলোঁ আগৰ পৰা, গতিকে মই ডাইৰেক্ট আইপেডত যোনবিলাক PDF সেইবিলাকে পঢ়ি আছোঁ এইকেইদিন। যিমান পাৰোঁ কম সময়ত এইকেইদিন কষ্ট কৰি পঢ়িব লাগিব। এতিয়া এক্সাম আহি আছে 2টা, মোৰ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী দুইটাৰ কাৰণে বহুত টাইমৰ প্ৰয়োজন হ'ব। হয়তো এপ্লাই হোৱা ডেটৰ পিছত ইমান টাইম নাপাম। চ' মই ভাবিছোঁ 29 তাৰিখৰ এক্সামটো দিয়াতকৈ মোৰ বেছি ভাল হ'ব, মোৰ প্ৰিপেৰেশ্যন গোটেই যাতে মই টেটৰ কাৰণে দিওঁ। আৰু আপোনালোকৰ বাবে মই ভিডিঅ' বনাম অনলি টেটৰ কাৰণে, আৰু যোনে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে চাব পাৰিব। এইবাৰ মই অকল ভাবিছোঁ টেট দিম আৰু টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম, ব্লগ দিম। আৰু এডিআৰই এনেই পঢ়ি থকাতকৈ, এটা ছাবজেক্ট নোৱাৰোৱেই যেতিয়া, এনেই পঢ়ি টাইম লছ কৰাতকৈ মই গোটেইখিনি সময় মই যদি টেটত দিওঁ, তেতিয়াহ'লে দুটা পৰীক্ষা মোৰ আহি আছে, হাইস্কুল, হাই ছেকেণ্ডেৰী। তো সেইকেইটাত ভাল ফল দেখুৱাব পাৰিম।
আৰু জেনেৰেল কাষ্টৰ এনেও লাগে বেছিকৈ মাৰ্কছ, গতিকে সেয়াই ভাবিছোঁ এতিয়ালৈ সেইটো ডিচিশ্যন লৈছোঁ। আৰু আজি ৰাতি আছিলে ফ্ৰাই মাছ, তাৰপিছত দাইল আৰু ভাত, আৰু এয়া দিয়ে আজি খালোঁ ভাত। বেছিভাগ নিৰামিষ খোৱাই নাযায়, সোমবাৰটো আহিলেহে মোৰ নিৰামিষ খোৱা যায় অলপমান। তাৰপিছত আৰু আছিলে আজি প্ৰন ফ্ৰাই, এইটো বহুত টেষ্টি লাগে। বেলেগ বেলেগ ৰেচিপি বনাই থাকোঁ মাজে মাজে। আৰু ৰাতি কাম নাই বুলি ক'লেও বহুত কাম ওলাই যায়, দেখিবলৈ লাগে কি কামেই নাই দুটা মানুহ, কিন্তু সেইখিনি কাম কৰোঁতেই ইমান টাইম যায়গৈ। ৰাতি ভাবিছোঁ অলপমান পাকঘৰটো ধুনীয়াকৈ চাফা কৰি শুলে মনটো ভাল লাগে। বাচন কেতিয়াবা থৈ দিওঁ, কেতিয়াবা লগে লগে ধুওঁ। যোনদিনা লগে লগে ধুওঁ ৰাতিপুৱা উঠি মনটো ভাল লাগে চাফা হৈ থাকিলে, গতিকে এইকেইদিন মই চাফা কৰি কৰি থ'বলৈ চেষ্টা কৰিছোঁ। আৰু বাচন সেইবিলাক ধোৱাৰ পাছত মই অলপমান গেছ চাফা কৰি তাৰপিছত স্লেবকেইখন চাফা কৰি আজি একেবাৰে শুম বুলিয়ে চাফা কৰিবলৈ ল'লোঁ। আৰু ৰাতি শুওঁতে মেলোঁতে 12টা বাজি যায়, আৰু ৰাতিপুৱা পিছদিনা উঠোঁতে সেইকাৰণে দেৰি হয়। কিন্তু টেটৰ যেতিয়া প্ৰিপাৰেশ্যন কৰিম মই আকৌ সেই আগৰ ৰুটিন ফ'ল' কৰিম বুলি ভাবিছোঁ, আৰু আপোনালোককো দেখুৱাম মই আগৰ ৰুটিন ফ'ল' কৰি। এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন নকৰিলোঁ যেতিয়া এটা অপশ্যন মোৰ পৰা অলৰেডি আউট হৈ গ'ল, কাৰণ মেথছ মই আগৰ পৰাই নোৱাৰোঁ, আৰু এতিয়া যদি মই কৰিব যাওঁ তেতিয়াহ'লে মই নোৱাৰোঁ সেইটো জানো। আৰু যদি টেট একেবাৰে নাপাতিলে হয় তেতিয়া মই এডিআৰিৰ কাৰণে লাগিলোঁ হয়, মেথছো কৰিলোঁ হয়। কিন্তু এতিয়া মোৰ এটা অপশ্যন অলৰেডি ওলাই গ'ল, ছ' মই নেক্সট অপশ্যনৰ মই পাবই লাগিব, সেইটো একদম চিয়'ৰ কথা। গতিকে মই পঢ়াত লাগিম আৰু আপোনালোকক ভিডিঅ' দিম, আৰু আপোনালোকেও মোক কমেণ্ট কৰিব কোনে কোনে টেটৰ কাৰণে পঢ়িছে, বা এডিআৰি কিমান হৈছে, বা আপোনালোকে মেথছ কৰিছেনে নাই কমেণ্টত জনাব। আৰু নেক্সট এক্সামৰ কাৰণে বেষ্ট অফ লাক, ভালকৈ এক্সাম দিয়ক। আৰু যোনে যোনে মেথছো যদি কৰিছে তেওঁলোকৰ বহুত চান্স আছে, কাৰণ ফিমেলৰ আপোনালোকে জানে অলপমান কাট অফ কম যাব। গতিকে এইকেইদিন ভালকৈ পঢ়ক, আৰু নিগেটিভ মাৰ্কছ আছে সেইটো ধ্যান ৰাখিব, যাতে কিবা এটা প্ৰশ্ন একদম হয় যেন লাগিলে দি থৈ আহিলে আপোনালোকৰ পিছত মাইনাছ যাব। গতিকে ভাবি চিন্তি এক্সাম দিব। আৰু চাগে এক্সামৰ আগত মই নতুন ভিডিঅ' নিদিম, এক্সামৰ পিছতহে দিম, 15ৰ পিছত। আৰু এয়া দেখাইছোঁ আপোনালোকক সেই বক্সকেইটা যে আনিছিলোঁ মই, সেইকেইটাত চব্জি ভৰাই থৈ দি, আৰু পিছদিনাখন মই চাইছোঁ বিৰাট ধুনীয়া হৈ আছে চব্জিখিনি। আপোনালোকে অৰ্ডাৰ দিব পাৰে, ইমান বেছি দাম নহয়, 6 পেয়াৰ পাইছোঁ 327ত, সেই হিচাপত ভালেই। কিমান দিন লাষ্টিং হয় সেইটো আপোনালোকক জনাম বাৰু, যদি কেতিয়া জল্দি ভাঙি যায় সেইটো জনাম। আৰু চব্জিবিলাক যেতিয়া মানে চাফা হৈ ৰেডি হৈ থাকে তেতিয়াহ'লে আমি পটাপট বনাব পাৰোঁ, সেইটোও ভাল। আজি হ'ল 4 hours 39 minutes। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই এণ্ড বেষ্ট অফ লাক।